কহুৱাবোৰৰ বাবে দুষাৰী। কবি নীলিম কুমাৰ। আপুনি কহুৱা ভাল পাওঁ বুলি কয়, সঁচাই ভাল পায়নে কহুৱা? আপুনি জানো কেতিয়াবা কাৰোবাক কহুৱা ফুল উপহাৰ দিছে? বহুত গোলাপ, ৰজনীগন্ধা আপোনাৰ হাতে তুলি দিছে কাৰোবাৰ হাতত, আনকি প্লাষ্টিকৰ ফুলো। কিন্তু কহুৱা ফুল দিছে জানো কাৰোবাক? আপুনি কিয় কহুৱা ভাল পাওঁ বুলি কয়? বালিচৰ ভাঙি ভাঙি গৈছেনে কেতিয়াবা কহুৱাৰ তললৈ? ছিঙিছেনে কেতিয়াবা নিত্যৰতা কহুৱা কাৰোবাক দিবলৈ? চাওক, নৈ পাৰে পাৰে ইমান কহুৱা, আকাশখন উবুৰি খাই পৰিছে তাত। বিঘা বিঘা কহুৱা, চকুৰে নমনা দূৰলৈ কহুৱা। আপুনি দেখিছেনে শৰতক আদৰিবলৈ কহুৱাবোৰৰ ইমান আয়োজন? তাৰপিছত শৰৎ আহিছে। আনন্দ উৎসৱত আপুনি কাৰোবাক উপহাৰ দিছে ফুলৰ বুকে, কলম, ঘড়ী, কাপোৰ, জোতা, চেণ্ডেল, ৰুমাল, আৰু আপুনি পাহৰি গৈছে কহুৱাবোৰক, যিয়ে আপোনালৈ এই শৰৎ আনিছে, যিয়ে আপোনাক দান কৰিছে এই শাৰদীয় উৎসৱৰ উজ্জ্বল সন্ধ্যাবোৰ। সেই উজ্জ্বল সন্ধ্যাবোৰত জিলিকি আপুনি পাহৰি গৈছে কহুৱাবোৰক। আপুনি কিয় কহুৱা ভাল পাওঁ বুলি কয়? ধন্যবাদ।